কোনোবা এজনৰ মৃত্যুৰ পাছত পৰিয়ালটোত যি পৰিস্থিতিৰ সৃষ্টি হয় সি সঁচাকৈ বৰ দুখজনক। নাই বুলি ক'লে মানুহ এজন নাই। আপুনি হাজাৰ চিঞৰি কান্দিলেও তেওঁ আৰু চকু মেলি নাচায়। স্বামীৰ নিথৰ দেহটোৰ কাষত বহি শিৰৰ পৰা সেন্দুৰখিনি চিৰদিনৰ বাবে মচি পেলাওঁতে কেনেকুৱা অনুভৱ হয় সেয়া একমাত্ৰ তেওঁ পত্নীগৰাকীহে বুজে। সন্তানকেইটা মূৰৰ পৰা ছাল এখনহে যেন খহি পৰে। তুলসী তলৰ ধূপকেইডাল জ্বলি জ্বলি শেষ হোৱাৰ সময়ত যেতিয়া চাৰিজন লোক আহি চাঙিখনৰ চাৰিওফালে বহে, আত্মীয়সকলৰ বুকুত শিল এটাই হেঁচা মাৰি ধৰে। মাত্ৰ কেইটামান মুহূৰ্ত গাঁৱৰ বয়সীয়াল লোকজনে আশীৰ্বাদ এটা দি কাপোৰখন মূৰলৈকে টানি দিলে শেষ। চিৰদিনৰ বাবে আপুনি আৰু তেওঁক শাৰীৰিক অৱস্থাত দেখা নাপায়। এখন ফটো হৈ ওলমি ৰ'ব ঘৰৰ কোনোবা এটা কোণত। চাৰিজন ব্যক্তিৰ কান্ধত উঠি তেওঁ গুচি যায় শেষৰ ঠিকনাটোলৈ। কথাখিনি শুনি আপোনাৰ হয়তো দুখ লাগিছে, কিন্তু ইয়াৰ পাছত মই যিখিনি কথা ক'ম সেইখিনি শুনি হয়তো আপোনাৰ খং উঠিব। খং মোৰো উঠিছিল যিদিনা নগাঁৱৰ সেই দাদাজনে তেওঁ দেউতাকৰ সৎকাৰ কৰাৰ অভিজ্ঞতাখিনিৰ কথা কৈছিল। প্ৰায় এটামান মাহৰ আগত তেওঁ দেউতাকৰ মৃত্যু হৈছিল। সৎকাৰ কৰাৰ উদ্দেশ্যে পাছফালৰ বাঁহনিজোপাৰ তললৈকে নিয়ালৈকে প্ৰায় 15-20জনমান লোক আছিল। কিন্তু কাঠ বাঁহ কাটি চিতাখন ৰেডি কৰি হয় মানে মাত্ৰ 4-5জনমান লোকহে থাকিল। কাৰোবাৰ আকৌ অফিচ আছিল, কাৰোবাৰ আকৌ সেইদিনা ঘৰত মানুহ নাছিল। কোনোবাই গৈ দোকান খুলিবগৈ লাগে, কাৰোবাৰ আকৌ ল'ৰা ছোৱালীকেইটা ঘৰত অকলে আছে। মুঠতে বিভিন্ন অজুহাতত এজন এজনকৈ প্ৰায়খিনি আঁতৰি গ'ল। মুখাগ্নি কৰাৰ আগে আগে কোনোবা এজন ওচৰ চাপি আহিল আৰু ক'লে যে ৰাতিপুৱাৰে পৰা লাগি থকা ল'ৰাকেইটাক কিবা এটা খুৱাব লাগে। দাদাৰ বন্ধুজনে টকা 1000 উলিয়াই দিলে। কোনোবা এজনে দৌৰ মাৰি গৈ ওচৰৰ গেলামালৰ দোকানখনত মনে মনে বিক্ৰী কৰা বিলাতী সুৰাৰ বটল 3টা আনিলে। বিকাজী ভুজিয়াৰ সতে বিলাতী সুৰা খাই খাই তেওঁলোকে মৃতদেহটো সৎকাৰ কৰিলে। সৎকাৰ কৰি হয় মানে প্ৰায় সন্ধ্যাই লাগিল। সেই সন্ধ্যাৰ পৰা প্ৰায় ৰাতি 2মান বজালৈকে ল'ৰাজনৰ টোপনি অহা নাছিল। জুপুকা মাৰি পাছফালৰ পিৰালিতে বহি আছিল। আঘোণ মাহ, ঠাণ্ডা, সেমেকা বতাহ, তাৰ মাজতো কিন্তু গাত মাত্ৰ এখন বগা চেলেং লৈ জুপুকা মাৰি বহি আছে। বাহনি কাষৰ জুইকুৰা কেতিয়াবাই নুমাল, কিন্তু তেওঁৰ বুকুত তেতিয়াও জুইকুৰা দপদপাই জ্বলি আছিল। নজ্বলিবনো কিয়? যিজন ব্যক্তিয়ে তেওঁক আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল, যিজন ব্যক্তিয়ে হাতত ধৰি অ আ ক খ লিখিবলৈ শিকাইছিল, সেই ব্যক্তিজনক অলপ আগতে তেওঁ নিজ হাতেৰে জ্বলাই থৈ আহিছে। কেনেকৈনো পাহৰে? ঠিক তেনেকুৱাতে আকৌ আহিল ল'ৰাজন। আহি ক'লে যে তেওঁলোকৰ হেনো গাটোৱে গৰম নহ'ল, আৰু কিবা এটা খুৱাব লাগে। আপুনি হয়তো ভাবিছে যে এনেকুৱাও হয়নে? ময়ো ভাবিছিলোঁ। আৰু সেয়ে মই বিভিন্ন জিলাৰ কেইবাজনো ব্যক্তিৰ সৈতে এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, আৰু তেওঁলোকৰ কথাৰ পৰা বুজিলোঁ যে হয়, আজিকালি প্ৰায়বোৰ গাঁৱতেই এনেধৰণৰ এটা অশুভ নিয়মেই চলে। বহুতো গাঁৱত হেনো প্ৰথমে সুৰাৰ হিচাপ লয়, তাৰ পাছতহে চিতাৰ কামত ধৰে। আমাৰ মানসিকতাৰ বাৰু অৱক্ষয় ঘটিছে নেকি? মৃতদেহ এটা সৎকাৰ কৰাৰ সময়ত আমি সুৰা সেৱন কৰোঁ, তাকো পৰিয়ালৰ লোকৰ পৰা লৈ। আপোনালোকে হয়তো ক'ব যে এইটো কোনো বিশেষ ডাঙৰ কথা নহয়, যে তেওঁলোকে এটা মহৎ কাম কৰিছে। হয়, তেওঁলোকৰ মহানতাক আমিও কৃতজ্ঞতা জনাইছোঁ। কিন্তু তেওঁলোকে যি মহৎ কাম কৰিছে, সেই মহানতাখিনি কিন্তু এটা মাত্ৰ সৰু ভুলেই শেষ কৰি দিছে। অৱশ্যে এই ক্ষেত্ৰত আমাৰ গাতো দোষ আছে, কাৰণ আমি প্ৰায়ে সৎকাৰ কৰা স্থানলৈ যাব নোখোজোঁ। ভূত বুলি ক'লে, অন্ধবিশ্বাস বুলি কোৱাজনেও কিন্তু সৎকাৰ কৰা স্থানলৈ যাব নোখোজে। আপোনাৰ কাৰোবাৰ যদি সন্তানটোও যাব বিচাৰে, তেনেহ'লে মাক দেউতাকে বাধা দিয়ে, কয় যে সেইবোৰ স্থানলৈ যাব নালাগে। কিন্তু আমি ভাবোঁ আচলতে সৎকাৰ কৰা স্থানলৈ আমি সকলোৱে এবাৰ হ'লেও যোৱাটো প্ৰয়োজনীয়, কাৰণ জীৱনৰ অৰ্থ কি একমাত্ৰ সৎকাৰ কৰা স্থানতেই পোৱা যায়। আপুনি আনক ঠগি বা অন্যায় কৰি সোঁৱে বাৱে আপুনি যিমানেই সম্পত্তি পাহাৰ নবনাওক, আপোনাৰ শেষ পৰিণতিটোও যে তেনেকুৱাই হ'ব, এই মহৎ শিক্ষাটোও কিন্তু একমাত্ৰ সৎকাৰ কৰা স্থানতেই পোৱা যায়। সৎকাৰ কৰা স্থানলৈ যদি আমি কোনো যাব নোখোজোঁ, গাঁৱৰ 3-4জন লোকেই যদি গাঁওখনৰ সকলোৰে সৎকাৰ কৰি থাকিব লগা হয়, তেনেহ'লে তেনেকুৱাটো হ'বই। আমি ক'ব বিচৰা নাই যে অসমৰ প্ৰতিখন গাঁও এনেকুৱা।
আপোনালোকৰ গাঁৱত যদি এতিয়ালৈকে এই অশুভ নিয়মটো আৰম্ভ হোৱা নাই তেনেহ'লে সঁচাকৈ আপুনি এজন সৌভাগ্যশালী লোক আৰু দৃষ্টি ৰাখিব যাতে আপোনালোকৰ গাঁৱত সেই অশুভ নিয়মসমূহ সোমাব নোৱাৰে আৰু যদি আপোনালোকৰ গাঁৱত এনেদৰে অশুভ নিয়মসমূহ আৰম্ভ হৈছে তেনেহ'লে অনুগ্ৰহ কৰি সেইসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰক। কোনোবা এজন লোকৰ মৃত্যুৰ সময়ত বা ঘৰখনৰ বিপদৰ সময়ত আমি তেওঁলোকৰ কাষত সাহস হৈ থিয় দিব লাগে। সকলোৱে যাওক, সৎকাৰ কৰা স্থানলৈ গৈ যেনেদৰে পাৰে সহায় কৰক। আপোনাৰ সন্তানটিও যদি নিজ ইচ্ছাৰে যাব খোজে তেনেহ'লে বাধা নিদিব, ভয় নকৰিব। তেওঁলোকে ভয় কৰে বুলি আপুনি চিন্তাও নকৰিব, কাৰণ সৎকাৰ কৰাতকৈও ভয়ানক ভয়ানক দৃশ্য তেওঁলোকে ব্লেংকেটৰ তলত সোমাই চাই থাকে। কেৱল মাত্ৰ সৎকাৰ কৰা স্থানৰ পৰা অহাৰ পাছত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যিখিনি আমি ল'ব লাগে সেইখিনিৰ ক্ষেত্ৰত কেৱল মাত্ৰ গুৰুত্ব দিব। কাৰোবাৰ মনত কষ্ট দিবৰ বাবে আমি এই ভিডিঅ'টি প্ৰস্তুত কৰা নাই। যদি ভিডিঅ'টিৰ এই কথাখিনিয়ে কাৰোবাক দুখ দিছে তেনেহ'লে আমি ক্ষমাৰ প্ৰাৰ্থী।